চাওঁতে চাওঁতে আৰু বহুত যাম জঁটৰ মাজেৰে যাওঁতে যাওঁতে এতিয়া ফাইনেলি আমাৰ মালিগাঁও ফ্লাইঅভাৰখন হৈ গ'ল আৰু বহুত আশা কৰি আছিলোঁ যে ময়ো এদিন এই ফ্লাইঅভাৰখনৰ ওপৰেৰে গুচি যাম। সেই আশাটোও আজি মোৰ পূৰণ হৈ গ'ল আৰু ধুনীয়া লাগিল আৰু আপোনালোকক দেখাব পাই মই বহুত হেপী যে ইপাৰৰ পৰা সেই মুহূৰ্তলৈকে মালিগাঁও ফ্লাইঅভাৰখন আপোনালোকক দেখাইছোঁ আৰু ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু তাতে কোনোবাই মদ খায়, কোনোবাই পি কৰে, কোনোবাই পেচাব কৰে, সেইবিলাক যাতে কোনেও নকৰে ইমান ধুনীয়াকৈ সজাই পৰাই কৰি ৰাখিছে। সেইখন ধুনীয়াকৈয়ে থাকিব দিয়ক আৰু আপোনালোকক সজাগ সচেতনতাৰে ৰাস্তাবোৰ ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু মই আশা কৰোঁ আপোনালোকে এই কথাষাৰ মানি কিনে ধুনীয়াকৈ মানে ফ্লাইঅভাৰটো ৰাখিব আৰু মানে ফ্লাইঅভাৰ বুলিয়ে নহয়, ৰাস্তা ঘাট পদূলি মানে সকলো যিমান যি আছে সেইবোৰ যাতে কোনেও লেতেৰা নকৰে, পূৰা ক্লিন অসম বুলি বা গুৱাহাটী বুলি কেনে ক'ব পৰাকৈ এনেকুৱা এখন আমাৰ জেগা নাই যাতে অসমৰ এনেকুৱা যে এইখনে কৰিব পাৰে ক্লিন অসম এনেকুৱাকৈ পূৰা চাফ চিকুণকৈ ৰাখিব পাৰিলে আমি অসমীয়া বুলি কেনে পূৰা একদম হাত দাঙি কেনে ক'ব পাৰিম আৰু অসমখন ইমানেই ধুনীয়া বুলি কেনে বাহিৰৰ মানুহখিনিক ক'ব পাৰে। সেই কথাষাৰ ভাবি কিনে আপোনালোকে যাতে পিক নেপেলায়, কোনোবাই মদৰ বটল নেপেলায় আৰু মানে বেয়া বেয়া বস্তু মানে নেপেলায় আৰু যাতে ৰাস্তা ঘাট মাহক বেয়া নকৰে, সেইটোৱে বিচাৰোঁ। আপোনালোকে সেইটো কৰক আৰু আমি সেনেকৈ কৰি গ'লেতো আমাৰ খুবেই ভাল হৈ যাব না, নিজকে নিজে চাফা চাফা লাগিব আৰু এইটো নহয় যে লেতেৰা কৰি কিনে আমি পাম কি, লেতেৰা কৰিব নালাগে। লেতেৰা কৰিলে মানুহে বেয়া ক'ব, বাহিৰৰ মানুহে যদি এইজনে এই ফ্লাইঅভাৰখনৰ ওপৰেৰে যায় ক'ব যে এই ইমান পিক পেলাইছে, ইমান লেতেৰা, অসমখনত বহুত লেতেৰা। এজন মানুহৰ কাৰণে গোটেই অসমখনৰ মানুহখিনিয়ে মানে দুৰ্নাম উঠি যায়। সেই কথাটো আপোনালোকে অলপমান গুৰুত্ব সহকাৰে ল'বচোন। আৰু কিমান ক'ব, বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে সেইসকলেও কয় আপোনালোকক এই কথাষাৰ নকৰিবলৈ, তাৰ পিছতো মানুহবিলাকে কিয় ইমান লেতেৰা কৰে মই সেইটো বুজি নাপাওঁ।